অসমৰ প্ৰতিভাৱান চলচ্চিত্ৰ পৰিচালিকা ডক্টৰ জুনমণি দেৱীখণ্ডৰ দ্বাৰা নিৰ্মিত আৰু নিৰি মিডিয়া প্ৰাইভেট লিমিটেডৰ দ্বাৰা প্ৰযোজিত সামাজিক মূল্যবোধ আৰু নাৰী নিৰ্যাতনৰ ওপৰত নিৰ্মিত কুকি পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন 28 জুনত শুভমুক্তিৰ দিন ধাৰ্য কৰা হৈছিল যদিও প্ৰযোজনা গোষ্ঠীয়ে অসমৰ চলচ্চিত্ৰ গৃহসমূহৰ পৰা কোনো সঁহাৰি পোৱা নাছিল। ছবিগৃহ প্ৰদানৰ বাবে ৰাইজেও দাবী জনাইছিল। উল্লেখনীয় যে যোৱা বৰ্ষটোত অসমৰ সাংস্কৃতিক নগৰী তেজপুৰৰ এক অন্যতম গ্ৰামাঞ্চল ঐতিহাসিক ৰঙাপুখুৰীৰ গাঁও নপাম পৰুৱা আদি অঞ্চলৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশত প্ৰায় 2 মাহ ধৰি এই ছবিখনৰ চিত্ৰগ্ৰহণ হৈছিল। বিশেষকৈ নাৰী নিৰ্যাতন, ধৰ্ষণ আৰু গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বিকাশৰ গতিধাৰাক ধৰি ৰখাৰ বাবে এই বিশেষ ছবিখন নিৰ্মাণ কৰা হৈছে। হিন্দী ভাষাত নিৰ্মিত এই ছবিখনত বলিউডৰ প্ৰতিষ্ঠিত অভিনেতা ৰাজেশ তাইলাং, ঋতু শিৱপুৰী, দিব্য কুমাৰ ভগৱানকে ধৰি বলিউডত প্ৰতিষ্ঠিত অসমৰ অভিনেত্ৰী দীপান্বিতা শৰ্মা, দেৱলীনা ভট্টাচাৰ্য, প্ৰীতি কংকনা, ৰঞ্জিত লাল বৰুৱাকে ধৰি কুকি ছবিখনত অভিনয় কৰিছে নৱাগতা অভিনেত্ৰী ঋতিশা খাউণ্ডে। লগতে এই ছবিখনৰ তেজপুৰত চিত্ৰগ্ৰহণ হোৱা দৃশ্যসমূহত প্ৰজ্বলিকা কাশ্যপ, সাধনা বেজবৰুৱা আৰু কুকিৰ বান্ধৱীৰ চৰিত্ৰত কৃষ্টি বৰা, অধ্যাপকৰ বিশেষ চৰিত্ৰত অভিনয় কৰিছে দীপেন শইকীয়া আৰু এই ছবিখন পৰিচালনা কৰিছে অসমৰ যুৱ পৰিচালক প্ৰণৱজ্যোতি ডেকাই। लेकिन आप लोग बोलिए मेरे साथ जो ह्यूमिलिएशन, डिप्रेशन, टेरर, एंजाइटी जिसमें से मुझे गुजरना पड़ा और उसके अगेंस्ट जो पनिशमेंट उन लोगों को मिली वो मेरे लिए कैसे जस्टिस हुआ? क्योंकि हमारे लॉ में तो रेप इज ছবিখনত নেপথ্য কণ্ঠশিল্পী হিচাপে সুনিধি চৌহান, মহম্মদ ফায়েজ আৰু কাৰ্তিক শৰ্মাই কণ্ঠদান কৰিছে। ছবিখনত সাউণ্ড ডিজাইনিং কৰিছে অসম গৌৰৱ, দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে। মুক্তিৰ ক্ষণগণি থকা এই ছবিখন শুক্ৰবাৰে তেজপুৰৰ গল্ড চিনেমা গৃহত মুক্তি লাভ কৰে। অলপতে কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দৰ্শক তথা সমালোচকৰ দ্বাৰা প্ৰশংসিত হোৱা এই কুকি ছবিখনৰ মুক্তিৰ পিছত সাংস্কৃতিক নগৰী তেজপুৰত দৰ্শকৰ যথেষ্ট ভিৰ দেখা গৈছে। যোৱা 2 দিনত তেজপুৰীয়া চিত্ৰপ্ৰেমী ৰাইজৰ সঁহাৰি আৰু ছবিখনৰ লগত জড়িত সাংস্কৃতিক কৰ্মী তথা সমাজসেৱী দুলুমণি বৰাই সাংবাদিকক জনায় যে কুকিৰ এগৰাকী বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰা নৱাগতা অভিনেত্ৰী প্ৰজ্বলিকা কাশ্যপে সামাজিক মূল্যবোধ তথা এই ছবিখন চাবলৈ বিশেষকৈ নতুন প্ৰজন্মক আহ্বান জনাইছে। जिससे आज से न्यूज डेस्क रिपोर्ट, डिलाइटफुल वर्ड्स। ভাল মেছেজ দিয়া চিনেমা হয়, সকলো আহিব লাগে চাবলৈ। সকলোকে অনুৰোধ জনাইছোঁ এপাক আহিব, ভালে লাগিছে আৰু আজিকালি ঘটনাবোৰতো এনেকুৱা চলিয়ে আছে। তাৰ ওপৰত মানে জনাইছে যে মহিলা নিৰ্যাতনৰ আজি কুকি চিনেমাখন চালোঁ আৰু ভাগ্যৱশত যে ময়ো তাতে অলপ কৰিব চেষ্টা কৰিছোঁ। মই কনষ্টেবলৰ ৰোলত কৰিছোঁ আৰু আশা কৰিছোঁ এই কুকি চিনেমাখন আপোনালোক সকলোৱে চাওক, কাৰণ এই কুকি চিনেমাখনে আমাক এটা মেছেজ দিয়ে আৰু সেই মেছেজটো আমি সকলোৱে জানিবলগীয়া। চিনেমা হয়তো বহুত চিনেমা চাইছে, কিন্তু এনেকুৱা ধৰণৰ চিনেমা
সকলোৱে চাব লাগে আৰু এই প্ৰজন্মত যি মানে আমি যি ফেচ কৰি আছোঁ এই টাইমখিনিত এই চিনেমাখন অতিকৈ চাবলগীয়া যাতে পেৰেণ্টছ হওক যোনজনী মানুহৰ লগত যি হৈছে গোটেইখিনি সকলোৱে কুকি হয় আৰু কুকি চিনেমাখনৰ কথা মানে আশা কৰিছোঁ মানে সকলোৱে চাওক আৰু জোনমণি বাইদেউক বহুত বহুত ধন্যবাদ সঁচাকৈ মানে ইমান ধুনীয়া এটা মানে কনচেপ্ট লৈ পেলাই চিনেমাখন কৰিছে আৰু আশা কৰিছোঁ আপোনালোক চিনেমাখন চালেই গম পাব চিনেমাখনৰ অনুভৱখিনি মানে চালেহে সকলোৱে গম পাব আচলতে চিনেমাখনৰ অনুভৱ কি মই আজি সৈতে দুবাৰে চোৱা হ'ল চিনেমাখন আৰু হয়তো চাবলৈ আৰু চালেও মানে হয়তো চাগে আমনি নালাগিব চিনেমাখন কেনেকুৱা আজি কুকি চিনেমাখন চাই বহুতেই ভাল লাগিলে এখন সামাজিক চিনেমা ইয়াতে নৱপ্ৰজন্মক বহুত এটা ভাল মেছেজ দিছে সকলো আহক অভিভাৱক সকলো আহক নৱপ্ৰজন্মৰ সকলো ল'ৰা ছোৱালী সকলো আহক এই চিনেমাখন আপোনালোকে আঁকোৱালি লওক ভাল এটা মেছেজ দিছে গতিকে আমাৰ সমাজত যিটো হৈ আছে যিখিনি ঘটনা হৈ আছে সেই ঘটনাৰ ওপৰতে দিছে গতিকে সেইখিনি লৈ আমি হয়তো ভৱিষ্যতে সেইখিনিৰ ওপৰত আমি যিখিনি নাৰী সচেতনৰ ক্ষেত্ৰত আমি যিখিনি আহি আছে নতুন প্ৰজন্মৰ ক্ষেত্ৰত বহুতখিনি আমি মানে সজাগতা হ'ব পাৰিম সকলো ওলাই আহক চাওক আঁকোৱালি লওক আমাৰ হিন্দী চিনেমা যদিও গোটেই আমাৰ সকলো ভাৰতবৰ্ষতেই হৈ আছে চিনেমাখন দি আছে প্ৰত্যেকটো ছবি গৃহত গতিকে আমাৰ তেজপুৰতো এই চিনেমা হলত হৈ আছে আহক আপোনালোকে সকলোৱে চাওক দুদিন আগত লগালোঁ চিনেমাখন আপোনাৰ কুকি বুলি যিখন মানে বলিউডৰ দ্বাৰা নিৰ্মিত যে অসমীয়া প্ৰডাকশ্যন হাউচে কৰা চিনেমাখন একচুৱেলি আমি আহ্বান জনাওঁ যে বেছিতকৈ বেছি দৰ্শক আহি চাই যাতে এটা ছ'চিয়েল মেছেজ থকা চিনেমা হয় খুব দৰকাৰী ছ'চিয়েল মেছেজ আজিৰ যিটো সাময়িক সময়ত যিখিনি ঘটনা পৰিঘটনা ঘটি আছে তাৰ ওপৰত আধাৰিত চিনেমাখন মাছালা চিনেমাবোৰতো মানুহে চায় যিমান আজিকালি হিন্দী চিনেমাই হওক চাউথৰ চিনেমাই হওক আমাৰ ছ'চিয়েল যিটো এৱাৰনেছৰ কাৰণে যি এটা মানে মেছেজ দৰকাৰী সেই মেছেজখন থকা চিনেমাখন মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মই বেছিতকৈ বেছি আহি চাব লাগে আৰু উৎসাহ যোগাব লাগে যাতে তেনেকুৱা চিনেমা আৰু আমাৰ অসমত বলিউডৰ দ্বাৰা নিৰ্মিত হয় কেনেকুৱা সঁহাৰি পাইছে দৰ্শকৰ সঁহাৰি মোটামুটি যিহেতু আমি যোৱা পৰহিৰ পৰা লগাইছোঁ সঁহাৰি মোটামুটি ভাল আৰু লাহে লাহে দৰ্শক বাঢ়ি আছে আৰু তাৰ পৰা আমি পৰহিৰ পৰা হয়তো আৰু এটা শ্ব' বঢ়াম ছামাৰ ভেকেশ্যনবোৰ আৰম্ভ হ'ব বাচ্ছাৰ পৰীক্ষাবিলাক শেষ হৈ আছে ল'ৰা ছোৱালীৰ কলেজ লেভেলৰো পৰীক্ষা শেষ হৈ আছে গতিকে আমি চিনেমা শ্ব' এটা বঢ়াম আৰু আশা কৰোঁ যে আৰু বেছিতকৈ বেছি দৰ্শক আহে যাতে আমি আমাৰ চেষ্টা ৰাখিছোঁ যে বেছিতকৈ বেছি শ্ব' আমি লগাব